হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত অভি আৰু দেউতাকে অফিচলৈ যাওঁতে দিগন্ত খনিকৰে ৰাস্তাতে লগ পাই প্ৰজেক্ট এটাত একেলগে কাম কৰাৰ পুনৰ প্ৰস্তাৱ দিব আৰু যদি প্ৰস্তাৱটো গ্ৰহণ নকৰে বহুত পস্তাব লাগিব বুলি অভি আৰু দেউতাকক ক'ব। আৰু তেতিয়া অভিয়ে এইবাৰৰ প্ৰজেক্টটো যদি কিবা খেলিমেলি হয় দিগন্ত খনিকৰৰ প্ৰজেক্টৰ মানচিত্ৰই সলনি কৰি পেলাব বুলি অভিয়ে খনিকৰক ধমকি দিব। এতিয়া বাৰু দিগন্ত খনিকৰে কি ক'ব জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত। আৰু আনফালে ৰিয়াক যে আজিকালি ৰিজেক্টেড পিচ বুলি চবে ইনচাল্ট কৰে বুলি মাকক কৈ আৱেগিক হৈ পৰিব। আৰু ইফালে উকিলজনে যে বিনা পইচাত একো কাম নকৰে বুলি ভালদৰে জানো বুলি দেৱযানীয়ে মনতে ভাবিব। এতিয়া বাৰু ৰত্নাই যে কিবা কৰি পইচাখিনি দিলে নেকি বুলি মনতে সন্দেহ কৰিব নেকি। গতিকে এই সকলোবোৰ জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।